खासियाबारि जन कमिटिनि बानजायनायाव गसाइगाव डिस्ट्रिक्ट स्पर्ट्स बी डिभिजननि जोलुर बादायनाय लीग गसाइगाव 7 जुलाइ 2022 गसाइगाव जिल्ला गेलेमु बी डिभिजननि सिङाव थानाय खासियाबारि जन कमिटिनि बानजायनायाव गसाइगाव महकुमानि सिङाव थानाय गुबुन गुबुन क्लाबफोरखौ लानानै 13 जुलाइनिफ्राय लानानै दिनै 7 आगस्तसिम फुटबल लीग बानजायबोदों। दिनै जोबथा जोलुर बादायनायखौ बेखेवनानै होदों गसाइगाव बिधानसभा बियाबनि आसाम आयेन आफादनि सोद्रोमा जिरन बसुमतारी बिथाङा। पखिहागा NSS क्लाब आरो हरिनगर जिलिमिलि क्लाबजों जोबथा फिथाइनि बादायलायनाय जायो। MLA जिरन बसुमतारी बिथाङा सोरखारनि बिथोन बादियै गासै रायजो राजाफोरखौ नखर नखर माहारियारि फिरफिला दिखांनो थाखाय खावलायदों। আজি আমাৰ এই কাছিয়াবাৰী আৰণাই প্লেগ্ৰাউণ্ডত গসাইগাঁও ডিষ্ট্ৰিক্ট স্পৰ্টছ বি ডিভিজন ইণ্টাৰ ক্লাব ফুটবল লীগ 3টা ডিভিজনৰ এইটো হৈ আছে। ইয়াৰে কাছিয়াবাৰী এটা জন হয়। ইয়াত চূড়ান্ত ফাইনেল খেলখন চলি আছে। ইয়াত ফাইনেল খেলখনত হৰিনগৰ ফুটবল ক্লাব আৰু এটা ফুটবল ক্লাবৰ লগত ইয়াত তুমুল খেলখন চলি আছে। গতিকে আমি ভাবিছোঁ যে ফুটবল যিটো খেল এই খেল অকল আমাৰ গাঁও অঞ্চলতে আবদ্ধ নাথাকি যাতে আমি এই লীগত যোগদান কৰাৰ পিছত এতিয়া সাব ডিভিজনেল লেভেলত যাব, ইয়াৰ পিছত ডিষ্ট্ৰিক্ট আৰু ষ্টেটত খেলিব। গতিকে আমাৰ গাঁৱৰ যিবোৰ খেলুৱৈ আছে এই ক্লাবৰ লীগৰ দ্বাৰাই ইহঁতে বেলেগ বেলেগ জাগাত খেলিবৰ কাৰণে সুযোগটো পাব। গতিকে আমি আশা ৰাখিছোঁ নিশ্চয় আজিৰ এই খেলখনৰ যোগেদি ইয়াত যিয়ে বিজয়ী হ'ব এইটো ডাঙৰ কথা নহয়, কাৰণ ভাল খেলিব পৰাটোহে ডাঙৰ কথা। কাৰণ আমি দেখিবলৈ পাইছোঁ খেলৰ যোগেদিও বহুতো আমাৰ প্লেয়াৰ্ছসকলে নিজৰ জীৱন গঢ়াৰ কাৰণে এটা সুযোগটো পাই আছে। আৰু আমি জানো যে আজি কমনৱেলথ হৈ আছে, তাতো ইণ্ডিয়াৰ পৰা বহুতো খেলুৱৈসকলে গ'ল্ড মেডেল পাবৰ কাৰণে সক্ষম হৈছে। গতিকে আমি আশা ৰাখিছোঁ যে আমাৰ এই অঞ্চলৰ প্লেয়াৰসকলেও যাতে ভৱিষ্যতত ডিষ্ট্ৰিক্ট তথা আমাৰ ষ্টেট লেভেলৰ একজন প্লেয়াৰ হ'ব পাৰে, এইটোকে মই কামনা কৰিছোঁ। আকৌ ৰাইজত বহুত সঁহাৰি আছে। আমাৰ ৰাইজে ফুটবল বুলি ক'লে চবেই ভাল পায়। গতিকে ফুটবল প্ৰেমী যিসকল ৰাইজ এই ৰাইজৰ পৰাও এটা আকাংক্ষাই আছে যে আমাৰ পৰাও ভাল একজন প্লেয়াৰ উঠি যাওক। গতিকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ গসাইগাঁও ডিষ্ট্ৰিক্ট ফুটবল লীগত যিসকলে পৰিচালনা কৰে আমাৰ এই কাছিয়াবাৰী অঞ্চলতে এটা জন বনাই কিনে এই সুযোগটো দিয়াৰ কাৰণে। গতিকে ভাল লাগিল আজিৰ ফাইনেল খেলখন উপভোগ কৰি। আৰু ইয়াৰ লগতে এটা মেছেজ দিব বিচাৰিছোঁ, এইবাৰ আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীৰ আৰু তেখেতৰ নেতৃবৃন্দসকলৰ আমাৰ ৰাষ্ট্ৰৰ যেটা এটা ডিচিশ্যন, এইটো এটা ভাল ডিচিশ্যন আমি ক'ব লাগিব। কাৰণ হৰ ঘৰ ত্ৰিৰংগা পতাকা উত্তোলন কৰিবৰ কাৰণে যিটো আমাক ৰাইজক আহ্বান কৰিছে, আমি দেখিবলৈ পাইছোঁ, আমি ঘূৰিছোঁ, ৰাইজে বহুত সঁহাৰি জনাইছে। কাৰণ এইবুলি আমি নিজৰ ঘৰতে ত্ৰিৰংগা যিটো পতাকা এইটো আমি উত্তোলন কৰিব পাৰিম। গতিকে ইয়াৰ যোগেদিও মই আহ্বান কৰিব বিচাৰিছোঁ যিসকলে আজি তাৰিখলৈকে গম পোৱা নাই, তেখেতসকলে যাতে বা আমাৰ শ্ৰদ্ধাৰ ৰাইজে 13 তাৰিখৰ পৰা 14 তাৰিখলৈকে নিজৰ নিজৰ ঘৰত যাতে প্ৰত্যেকজনে এই জাতীয় পতাকাখন উত্তোলন কৰে, তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু ইয়াত কোনো দ্বিমত থাকিব নালাগে, কাৰণ আমি ভাৰতৰে নাগৰিক হয় আৰু আমাৰ জাতীয় পতাকাখন আমি নিজেও জানিব লাগে বা আমাৰ সাধাৰণ ৰাইজক আমি এইটো দেখুৱাব লাগে যে আমাৰ নিজৰ জাতীয় পতাকাখন আমি কেনেকুৱা ধৰণৰ আদৰ বা সন্মান জনাব লাগে। গতিকে চবকে আহ্বান জনাইছোঁ, চবেই যাতে 13 তাৰিখৰ পৰা 15 তাৰিখলৈকে ঘৰে ঘৰে নিজৰ নিজৰ ঘৰত যাতে এইটো উত্তোলন কৰে বা এইটো আঁৰি তোলে।